নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৱে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই পালেং শাক আৰু ভাঙন মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন ৰেচিপিটোলৈ যাওঁ আহক। পোনপ্ৰথমতে মই ভাঙন মাছ 300 গ্ৰাম লোৱা হৈছে আৰু মাছকেইটা মই ভালদৰে ধুই কাটি আৰু বাকলি গুচাই লৈ ল'ম। বাকলিখিনি ভালদৰে গুচাই লৈ আৰু মাছকেইটা মই ভালদৰে ধুই ল'ম। ভালদৰে মোৰ মাছকেইটা ধুই লোৱা হৈ গ'ল। এনেকৈ আপোনালোকে ভালদৰে ধুই ল'ব মাছ। আৰু মই মাছৰ কাৰণে ব্যৱহাৰ কৰিম বিলাহী 3টা, পালেং শাক 1 মুঠা, আলু 2টা লৈছোঁ। প্ৰথমতে মই পালেং শাকখিনি ভালদৰে বাছি আৰু ভালদৰে কাটি লৈ ল'ম। এতিয়া মই পালেং শাকখিনি ভালদৰে বাছি লোৱা হৈছে। এতিয়া বাছি লোৱা পালেং শাকখিনিত মই চৰিয়া এটাত লৈ পানী দি ভালদৰে আকৌ এবাৰ ধুই ল'ম। শাকজাতীয় বস্তু সদায় ভালদৰে ধুব লাগে। পালেং শাকখিনি মই ধুই লোৱা পালেং শাকখিনি এতিয়া চৰিয়া এটাত মই ভালদৰে কাটি লৈছোঁ। এনেদৰে কাটি ল'ব আপোনালোকেও। মাছৰ কাৰণে ব্যৱহাৰ কৰা বিলাহী 3টা, সেই 3টাও মই ভালদৰে কাটি ল'ম। বিলাহী 3টাও মোৰ কাটি লোৱা হৈছে আৰু মাছৰ কাৰণে আলু 2টাও লোৱা হৈছে, সেই আলু 2টাও কাটি ল'লোঁ। এতিয়া মই মাছৰ কাৰণে পিঁয়াজ লৈছোঁ 2টা, নহৰু 3 ফুটা, আদা এড কৰোঁ আৰু জলকীয়া 3টা পকা আৰু কেঁচা জলকীয়া এটা লোৱা হৈছে। এইখিনিও মই ভালদৰে বাকলি গুচাই পিঁয়াজখিনি সৰু সৰু মিডিয়াম চাইজ কৰি কাটি লোৱা হৈছে। আদাখিনি মই এতিয়া চচকিত অলপ বটি ল'ম। আদাখিনি ভালদৰে বটি লোৱা হৈছে। এই বটি লোৱা আদাখিনি মই প্লেট এখনত ওলাই লৈছোঁ। মাছখিনি মেৰিনেট কৰি ল'ম। হালধি আৰু মিঠাতেল সানি ল'ম। প্ৰথমতে অকণমান হালধি দিছোঁ আৰু মিঠাতেল অলপ দি লৈছোঁ। এইখিনি মই ভালদৰে হাতখনেৰে বঢ়িয়াকৈ ভালদৰে সানি লৈছোঁ। মাছখিনি মই এতিয়া ফ্ৰাই কৰিম। গেছৰ বাৰ্ণাৰটোত কেৰাহীটো বহাই দিম আৰু কেৰাহীটো গৰম হ'ব দিম। কেৰাহীটো গৰম হৈ গৈছে আৰু এতিয়া মই মিঠাতেল 100 গ্ৰাম ব্যৱহাৰ কৰিছোঁ। এই তেলখিনি মই মাছো ভাজিম আৰু মাছৰ গ্ৰেভিও বনাম এই তেলখিনি দি। আৰু কেৰাহীটোত তেলখিনি গৰম হৈ গৈছে। এতিয়া মই মাছখিনি দি দিছোঁ কেৰাহীটোত। আৰু মই হেতা ব্যৱহাৰ নকৰোঁ 2 মিনিটৰ কাৰণে। এতিয়া প্ৰথমতে মই এনেকৈ হাত দুখনেৰে বঢ়িয়াকৈ মই কেৰাহীটোত নচুৱাই আছোঁ মাছখিনি। ভালদৰে এনেকৈ নচুৱাই থাকিব আৰু নচুৱাই লাহে লাহে ৰাখি দিব। আকৌ এবাৰ মই এনেকুৱাকৈ ভালদৰে নচুৱাম। হেতা ব্যৱহাৰ কৰা নাই, 2খন হাতেৰে মই কেৰাহীটো এবাৰ ঘূৰাই দিছোঁ, ইফালে এবাৰ সিফালে এবাৰ ঘূৰাই দিছোঁ। এতিয়া মই প্ৰায় মাছ 50% হৈয়ে গৈছে, সেইকাৰণে মই আৰু হেতাখনেৰে ইপিঠি সিপিঠি কৰি দিছোঁ মাছখিনি। ইপিঠি সিপিঠি কৰি দিব আপোনালোকেও। আকৌ এবাৰ মই হাত দুখনেৰে কেৰাহীটো ভালদৰে নচুৱাই আছোঁ, ইপিঠি সিপিঠি কৰি দিছোঁ। মোৰ মাছ 80% পূৰা সম্পূৰ্ণ হৈয়ে গৈছে। এতিয়া মই মাছখিনি থাল এখনত ওলাই ৰাখিছোঁ। যিখিনি তেল ৰৈ গৈছিল সেই তেলখিনিত মই আলু হাফ ফ্ৰাই কৰি ল'ম। কাটি লোৱা আলুখিনি হাফ ফ্ৰাই কৰি ল'ম। দুই মিনিট কাৰণে ঢাকনিখন মাৰি দিছোঁ আলুত। এতিয়া মই আকৌ ঢাকনিখন গুচাই দি আলুখিনি অকণমান লৰাই দিছোঁ। এতিয়া মোৰ আলুখিনি হাফ ফ্ৰাই কৰা হৈ গৈছে। এই আলুখিনি মই এতিয়া থাল এখনত ওলাই ল'ম। এতিয়া আলুখিনি মোৰ ওলাই লোৱা হৈ গৈছে। আকৌ এবাৰ মই মাছৰ যিখিনি তেল ৰৈ গৈছে সেই তেলখিনি মই ব্যৱহাৰ কৰিছোঁ। কাটি লোৱা পিঁয়াজখিনি মই দি দিছোঁ, জলকীয়া কেইটাও দি দিছোঁ।
এনেদৰে ভালদৰে লৰাই থাকিব আৰু ৰঙচুৱা হেন হ'লে আপোনালোকে হালধি 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ আৰু এনেদৰে ভালদৰে লৰাই থাকিব যাতে মছলাখিনি তলত লাগি নাযায়। এনেদৰে ভালদৰে লৰাই থাকিব আৰু গেছৰ ভলিউমটো অলপ কমাই ৰাখিব। আদা নহৰু যিখিনি পেষ্ট বনাই লৈছে সেইখিনিও মই দি দিছোঁ। এইখিনিও মই ভালদৰে হেতাখনেৰে ভালদৰে লৰাই থাকিম যাতে কেৰাহীটো তলত লাগি নাযায়। আপোনালোকে এনেকুৱাকৈ লৰাই থাকিব যাতে তলত লাগি নাযায় মছলাখিনি। এতিয়া অকণমান মই গৰম পানী ব্যৱহাৰ কৰিছোঁ মছলাখিনিত যাতে তলত লাগি নাযায়, সেইকাৰণে অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া এনেদৰে ভালদৰে ভাজি ল'ব। মই কাটি লোৱা বিলাহীখিনি দি দিছোঁ। এতিয়া এনেদৰে ভালদৰে ভাজি ল'ম। বিলাহীখিনি মই এনেদৰে ভালদৰে ভাজি ল'ম। বিলাহীখিনিত অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ, বেছি দিব নালাগে আপোনালোকে। এতিয়া বিলাহীখিনি ভালদৰে লৰাই আছোঁ মই হেতাখনেৰে। অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ বিলাহীখিনিত। এনেদৰে ভালদৰে ভাজি থাকিব। দুই মিনিটৰ কাৰণে মই ঢাকনিখন মাৰি দিছোঁ। বিলাহীখিনি পূৰা ভালদৰে ভাজি থাকিব আপোনালোকে যাতে তলত লাগি নাযায়। এতিয়া মই কাটি লোৱা পালেং শাকখিনি বিলাহীখিনিৰ ওপৰত দি দিছোঁ। এইখিনিও মই ভালদৰে হেতাখনেৰে মিলাই দিছোঁ। দুই মিনিটৰ কাৰণে মই ঢাকনিখন মাৰি দিছোঁ আৰু হেতাখনেৰে মই ভালদৰে লৰাই আছোঁ। এইখিনি মই সম্পূৰ্ণ নাভাজোঁ, এইখিনি মই এটা পেষ্ট বনাই ল'ম। এতিয়া মই বিলাহী আৰু পালেং শাকখিনি মই ওলাই লৈছোঁ। 2 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ দিছোঁ মই এইখিনি মই এটা পেষ্ট এটা বনাই ল'ম। গ্ৰাইণ্ডাৰ মেচিনত পেষ্ট এটা বনাই ল'ম। মোৰ পেষ্ট কৰা হৈ গ'ল। গ্ৰাইণ্ডাৰ মেচিনত পেষ্ট এটা বনাই লোৱা হৈ গ'ল। এইখিনি মই পেষ্ট বনাই ল'লোঁ মাছৰ কাৰণে গ্ৰেভি এটা। এতিয়া কেৰাহীটোত মই অকণমান তেল ব্যৱহাৰ কৰিছোঁ, অলপ পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। পিঁয়াজ অলপ দি দিছোঁ, অকণমান দি ভাজি ল'ম। এনেদৰে ভালদৰে ভাজি থাকিব। ইয়াত অকণমান জিৰা পাউডাৰ দিম আৰু হালধি গুড়া দিম। এতিয়া মই আকৌ হেতাখনেৰে ভালদৰে লৰাই থাকিম। এতিয়া ফ্ৰাই কৰি লোৱা আলুখিনি মই দি দিম এতিয়া। এইখিনিও 2 মিনিটমান মই ভালদৰে ভাজি থাকিম। এনেকৈ 2 মিনিটমান ভাজি থকাৰ পিছত মই অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ। এনেকৈ ভালদৰে লৰাই থাকিব যাতে তলত নালাগে কেৰাহীটোত। এতিয়া মই পেষ্ট কৰি লোৱা যিখিনি বিলাহী আৰু পালেং শাকখিনি, সেই পেষ্টটো মই এতিয়া আলুখিনিত দি দিয়া হৈছে। 2 মিনিটমান মই এনেদৰে ভালদৰে লৰাই থাকিম যাতে পেষ্টটো কেৰাহীটোত লাগি নাযায়। এনেদৰে ভালদৰে লৰাই থাকিব যাতে আপোনালোকেও কেৰাহীটোত লাগি নাযায়। এতিয়া আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব। মই এতিয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া মই গৰম পানী দিম ইয়াতে।
এতিয়া মই গৰম পানী দিয়া গৈছে। আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব আৰু গৰম পানী ব্যৱহাৰ কৰিলে মানে সোনকালে উতল হৈ আহিব, ভাল হয় বস্তুটো, উতল আহিব সোনকালে। এতিয়া মই গৰম পানী দিয়াৰ লগে লগে উতল আহিব ধৰিছে। এতিয়া মই ফ্ৰাই কৰি লোৱা মাছখিনি দিয়া হৈছে। এনেদৰে ভালদৰে লৰাই থাকিব। মই এতিয়া নিমখটো সোৱাদ হিচাপে দি দিছোঁ। আপোনালোকেও নিমখ সোৱাদ হিচাপত দি দিব। দুই মিনিটৰ কাৰণে মই ঢাকনিখন মাৰি দিছোঁ। মোৰ মাছৰ তৰকাৰীখন প্ৰায় হৈয়ে গৈছে। এতিয়া মই অকণমান কেঁচা ধনিয়া পাত কাটি দিম। আৰু কেঁচা ধনিয়া কাটি দিয়াৰ কাৰণটো হ'ল ধনিয়াৰ চেন এটা বঢ়িয়া ফ্লেভাৰ আহে। সেইকাৰণে কেঁচা ধনিয়া পাত কাটি দিছোঁ। মোৰ মাছৰ তৰকাৰীখন হৈয়ে গ'ল। এতিয়া মই চৰিয়া এটাত ভালদৰে নুমাই পেলাই থৈ দিম। এতিয়া মই চৰিয়াটোত ঢালি দিম মাছৰ তৰকাৰীখিনি। চাওকচোন কি ধুনীয়া হৈছে ন? ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া মই দুপৰীয়াৰ কাৰণে মাছ এপিচ আৰু গ্ৰেভি লৈ ভাতটো খাম। আপোনালোকক বাই বাই, টাটা। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ। আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ দেই। আগলৈ এনেদৰে ভিডিঅ'বোৰ চাই থাকিব।